সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ আমি আগৰ পাঠটিত পৰিৱেশৰ সমস্যা সম্পৰ্কে আলোচনা কৰিছিলোঁ। পাঠটিত আমি পাৰিৱেশিক সমস্যা কাক বোলে, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ যে তিনি ধৰণে ভাগ কৰিছে, যেনে স্থানীয় সমস্যা, আঞ্চলিক সমস্যা, গোলকীয় সমস্যা ইত্যাদি আমি তাত পাইছিলোঁ। আৰু আজি আমি পৰিৱেশৰ প্ৰধান সমস্যাসমূহ তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে নিশ্চয় পাঠ্যপুথিখন পঢ়িছা আৰু এই সম্পৰ্কে কিছু কথা শিকি আহিছা বা জানি আহিছা। যিবিলাক কথা তোমালোকৰ সমস্যা হয় বা বুজাত অলপ অসুবিধা হয়, সেইবিলাক কথা মই তোমালোকক অলপ বহলাই আলোচনা কৰিম আৰু আশা কৰিম তোমালোকে পাঠটো ভালদৰে আয়ত্ত কৰিব পাৰিবা। সম্প্ৰতি আমাৰ পৃথিৱীখন এক জটিল সমস্যাৰ মাজেৰে গতি কৰিছে। ইয়াত নানান ধৰণৰ সমস্যাই দেখা দিছে, যিবোৰ সমস্যাৰ সমাধান কৰাত মানৱ সমাজৰ একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজন। ইয়াৰে কিছুমান সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। জনবসতিৰ প্ৰসাৰ, উদ্যোগ আৰু নগৰ প্ৰসাৰ, যাতায়াত পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণ, কৃষিভূমি বৃদ্ধি ইত্যাদি কাৰকে পৰিৱেশৰ উপাদানসমূহৰ পাৰস্পৰিক সম্পৰ্কত ব্যাঘাত জন্মাইছে আৰু পৰিৱেশ তন্ত্ৰত এক জটিল সমস্যাৰ সৃষ্টি কৰিছে। এই যিকেইটা কাৰক কথা আমি তোমালোকক ক'লোঁ, এই কাৰককেইটাৰ বাবে পৰিৱেশত বিভিন্ন ধৰণৰ সমস্যাসমূহৰ সৃষ্টি হৈছে। বৰ্তমান সময়ত পৰিৱেশৰ যিবোৰ সমস্যাই মানুহৰ লগতে জীৱ জগতৰ ব্যাপক ক্ষতিসাধন কৰিবলৈ লৈছে, সেইবোৰৰ ভিতৰত নানান ধৰণৰ প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বানপানী, সাগৰ পৃষ্ঠৰ উত্থান আদি প্ৰধান। এই সমস্যাবিলাকৰ বিষয়ে তোমালোকে নিশ্চয় বাতৰি কাকত, টিভি আদিত বিস্তৃত ব্যাখ্যা বা আমাৰ পৰিৱেশবিদসকলৰ মানৱ সমাজৰ প্ৰতি যি সতৰ্কবাণী বা যি লিখনি, এই লিখনিও তোমালোকে চাগে পঢ়িবলৈ পাইছা বা অন্যান্য শিক্ষাগুৰুসকলেও তোমালোকক এই বিষয়ে অৱগত কৰিছে। এই সমস্যাসমূহে প্ৰায়বিলাক সমস্যাই মানুহৰ দ্বাৰা সৃষ্টি, মানুহে এই সমস্যাবিলাক সৃষ্টি কৰিছে আৰু ইয়াৰে কিছুমান সমস্যা বৰ্তমান সময়ত এক জটিল ৰূপ ধাৰণ কৰিছে। আমি এই সমস্যাবোৰৰ কিছু সমস্যা আমি আলোচনা কৰিম। তাৰ আগতে আমি প্ৰদূষণ সম্পৰ্কে তোমালোকৰ লগত কিছু কথা আলোচনা কৰিম। প্ৰদূষণ কি বা প্ৰদূষণ কাক বোলে, এই কথাটো আমি আগতেই জানিব লাগিব। প্ৰদূষণ হৈছে অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত প্ৰদূষণ বুলি কোৱা হয়। ঘাইকৈ মানুহে সৃষ্টি কৰা দ্ৰব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হ'লে জীৱ জগতৰ ক্ষতি সাধন কৰিব পাৰে। এনে দ্ৰব্যক প্ৰদূষক বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ দ্ৰব্যই পৰিৱেশৰ অপকাৰ সাধন কৰে, সেইবোৰকে প্ৰদূষক বুলি কৈছে। উদাহৰণ হিচাপে দিছে ধূলি, ধোঁৱা, ছাই, দুৰ্গন্ধ, সীহ, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মন'অক্সাইড আদি। এইবিলাক এনে কিছুমান দ্ৰব্য যিবিলাকে পৰিৱেশৰ অপকাৰ সাধন কৰে আৰু এই দ্ৰব্যবিলাককে প্ৰদূষক বুলি কোৱা হয়। পৰিৱেশৰ প্ৰধান উপাদান মাটি, পানী, বায়ু আদি নানান কাৰণত প্ৰদূষিত হৈ মানুহ আৰু জীৱ জগতৰ অনিষ্ট সাধন কৰিছে। সম্প্ৰতি এই তিনিটা উপাদানৰ প্ৰদূষণে পৃথিৱীৰ বিভিন্ন ঠাইত ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে।
এই মাটি, পানী আৰু বায়ু এই তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ মহত্বপূৰ্ণ উপাদান মানুহৰ কাৰণে। এই উপাদানকেইটাৰ প্ৰদূষণে বৰ্তমান সময়ত মানৱ সভ্যতালৈ এক অশনি সংকেত কঢ়িয়াই আনিছে। আমি এতিয়া মাটি প্ৰদূষণৰ বিষয়ে কিছু কথা আলোচনা কৰিম। মাটি এবিধ অত্যন্ত গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে ই অপৰিহাৰ্য সম্পদ। আৰু আমি জানো যে মানৱ সভ্যতাৰ বিকাশ এই মাটিক সম্পদৰ ওপৰত ভিত্তি কৰিয়ে সম্ভৱ হৈছিল। যেতিয়া মানুহে স্থায়ীভাৱে কৃষি কৰ্ম কৰিবলৈ লৈছিল, তেতিয়া মানুহে স্থায়ীভাৱে বসতি আৰম্ভ কৰিছিল। আৰু এই বসতি প্ৰধানকৈ মাটিৰ ওপৰত কেন্দ্ৰ কৰি হৈছিল বুলি আমি ক'ব পাৰোঁ। কাৰণ যিবিলাক ঠাইত সাৰুৱা মাটি আছিল, সেইবিলাক ঠাইত সেই সময়ত মানৱ সভ্যতাৰ আৰম্ভণিতেই মানুহে খেতি বাতি কৰিছিল। আৰু সেই খেতি পুৰঠ নোহোৱালৈকে বা সেই খেতি বা শস্য চপাব সময়লৈকে মানুহে সেই অঞ্চলত বসতি কৰিছিল। আৰু কালক্ৰমত মানুহে তেনেকৈ মাটিৰ ওপৰত ভিত্তি কৰিয়েই মানৱ সভ্যতাৰ বিকাশ কৰিছিল। যিবিলাক ঠাই সাৰুৱা বা খেতি বাতিৰ উপযোগী আছিল, সেইবিলাক ঠাইত আজিও মানুহৰ জনবসতি ঘন হোৱা দেখা যায়। এতিয়া আমি মাটি কিদৰে প্ৰদূষণ হৈছে এই বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। সাধাৰণতে মানৱজনিত কাৰণতেই বা মানুহৰ বাবেই এই আমাৰ যে অমূল্য সম্পদ মাটি প্ৰদূষণৰ কবলত পৰিছে। মাটিৰ লগত ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু ইয়াৰ যি উৰ্বৰতা শক্তি, সেই শক্তিও হ্ৰাস পায়। এনে অৱস্থাত সংশ্লিষ্ট মাটিভাগক প্ৰদূষিত মাটি বুলি কোৱা হয়। অৰ্থাৎ মাটি কিদৰে প্ৰদূষণ হয় আমি পালোঁ। এই বিষয়ে আমি আগতেও পাইছোঁ যে যিবিলাক দ্ৰব্যই মাটিৰ লগত সহজতে মিহলি হৈ নাযায় বা মিহলি হ'লেও ই মাটিৰ গুণাগুণ নষ্ট কৰে আৰু মাটিৰ যি স্বাভাৱিক উৰ্বৰতা সেয়া হ্ৰাস কৰে। যিবোৰ দ্ৰব্যই এনেধৰণৰ কাৰ্য কৰে, সেইবোৰ দ্ৰব্যই মাটি প্ৰদূষিত কৰে। ছাত্ৰ ছাত্ৰীসকল, সাধাৰণতে আমি যদি অলপ বিস্তৃতভাৱে চাওঁ, তেতিয়া আমি দেখা পাম যে আধুনিক কৃষি কাৰ্য, উদ্যোগৰ প্ৰসাৰ, ক্ৰমবৰ্ধমান চলি থকা বননি ধ্বংসই মাটি প্ৰদূষণৰ বাবে প্ৰধানকৈ জগৰীয়া। অৰ্থাৎ কি কাৰণে মাটি প্ৰদূষণ হৈছে এই বিষয়ে আমাক কৈছে যে আধুনিক কৃষি কাৰ্য, বৰ্তমান সময়ত যি কৃষি কাৰ্য সেয়া আধুনিক কৃষি কাৰ্য, উদ্যোগৰ প্ৰসাৰ দ্ৰুতগতিত আমাৰ দেশত বা পৃথিৱীত উদ্যোগৰ প্ৰসাৰ হৈছে আৰু ক্ৰমবৰ্ধিত হাৰত চলি থকা বননি ধ্বংসই মাটি প্ৰদূষণৰ বাবে প্ৰধানকৈ জগৰীয়া। বননি ধ্বংসৰ যি দ্ৰুতগতিত আমাৰ দেশত বা পৃথিৱীত বননি ধ্বংস হৈছে, ই মাটি প্ৰদূষণৰ বাবে ঘাইকৈ জগৰীয়া বুলি কৈছে বা দায়ী বুলি আমি ক'ব পাৰোঁ। আধুনিক কৃষি পদ্ধতিত আমি ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰৱ আদি প্ৰয়োগ কৰোঁ। ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ স্বাভাৱিক যিটো গুণাগুণ, সেই গুণাগুণটো নষ্ট কৰে। আৰু সেইদৰে ভূগৰ্ভস্থ পানী কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰিলে ভূমিৰ গুণাগুণ পৰিৱৰ্তন হয়। তদুপৰি কীটনাশক বা অপতৃণনাশক যিবোৰ দ্ৰব্য আমি অনিষ্টকাৰী কীট পতংগ বা আলাগতিয়াল উদ্ভিদৰ ওপৰত মাটিত থকা অপকাৰী প্ৰাণী বা অণুজীৱ মৃত্যু হ'বলৈ বা ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰোঁ, সিও আওপকীয়াকৈ মাটিৰ যিটো স্বাভাৱিক গুণাগুণ তাক ক্ষতি কৰা দেখা যায়।
এইবিলাকৰ উপৰিও ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ বা ৰাসায়নিক পদাৰ্থইও মাটিত মিহলি হৈ মাটি দূষিত কৰে। ভূগৰ্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতে অসাৱধানবশত ইয়াৰ কিছুমান পদাৰ্থ মাটিৰ ওপৰত পৰি যায়, যাৰ ফলত সেই মাটিও ক্ৰমে প্ৰদূষিত মাটিলৈ ৰূপান্তৰিত হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি মাটি কিদৰে প্ৰদূষিত হয় সেই সম্পৰ্কে আমি পালোঁ। ইয়াৰ উপৰিও আমি যে বিশেষকৈ মানৱ জাতিয়ে যে মাটি প্ৰদূষণৰ বাবে দায়ী, এই কথাও আমি গম পালোঁ। ইয়াৰ পাছৰ অধ্যায়টোত আমি বায়ু প্ৰদূষণৰ বাবে আলোচনা কৰিম, আৰু আশা কৰিছোঁ তোমালোকে আজি যে আমি আলোচনা কৰিলোঁ, এই আলোচনাৰ যিখিনি প্ৰশ্ন সেইখিনি তোমালোকে কৰিবা, আৰু পৰৱৰ্তী পৰ্যায়ত আমি বায়ু প্ৰদূষণৰ ওপৰত আলোচনা কৰিম।